5 জুন হয়নে আজি আমি বিশ্ব পৰিৱেশ দিৱস পালন কৰিছো হয়নে নহয় আজি 5 তাৰিখৰ পৰা আৰু 12 তাৰিখলৈকে জুন মাহৰ 12 তাৰিখলৈকে আমি এসপ্তাহ পৰিৱেশৰ লগত সংগঠিত থকা বিভিন্ন ধৰণৰ কাৰ্যসূচী পালন কৰিম এতিয়া আমি আজি আহিলো প্ৰাকৃতিক পৰিৱেশলৈ প্ৰাকৃতিক পৰিৱেশ মানে আমি গলে আহিলো তাত সকলো ধৰণৰ গছ আছে হয়নে গছ আছে ফুল আছে ফলমূল যিকোনো গছে আমি ইয়াত আমি দেখিছো প্ৰতিবিধ গছ গছনি আমি দেখিছো তিতাচপা গমাৰি হাল চেগুন ডাঙৰ ডাঙৰ গছৰ ভিতৰত হয়নে পাণ গছ দেখিছো সৰু সৰু গুলমৰ ভিতৰত নেমু দেখিছো বগৰী গছ বিভিন্ন ফলমূল আম লেচু এইবিলাক বহুত দেখিছো তাৰ লগে লগে আমি বহুতো ফুলো দেখিছো হয়নে এইবোৰ আমাৰ প্ৰাকৃতিক পৰিৱেশৰ ভিতৰত পৰে আমি গছ গছনি ৰুব লাগে নহলে আমি আজিকালি গছ কাটি দিয়া হৈছে বহুত গছ কাটি ৰাস্তা বনোৱা হৈছে গছ কাটি দিয়াৰ ফলত কি হৈছে একদম বেছি খৰাং হৈছে আজি কিমান দিন বৰষুণে নাছিলে হয়নে নহয় একদিনহে বৰষুণ আহিছে একদম মাৰ্চ মাহৰ পৰা বৰষুণ নাই এতিয়া বৰষুণ আহিছে গৰমৰ কাৰণে আমাৰ ৰাতিপুৱা স্কুলো দিছে হয়নে নহয় আমি যদি গছ কাটি দিওঁ তাতে থাকো এটা সময়ত গছ নাইকিয়া হৈ যাব আৰু আমি উশাহ ল'বলৈ কষ্ট পাম গছ থাকিলেহে আমি জীয়াই থাকিম গছ নোহোৱাৰ কাৰণে কি হৈছে লাহে লাহে জেগাবোৰ শুকাই গৈছে মৰুভূমি হৈছে আমি এতিয়া মৰুভূমি হ'বলৈ জেগাবোৰ দিব নোৱাৰো আমাৰ ঠাইবোৰ মৰুভূমি হ'বলৈ দিব নোৱাৰো গছ নহ'লে আমাৰ খেতি বাতিও নহ'ব বৰষুণ নহ'লে জানো খেতি হ'ব য'ত গছ নাথাকে তাত মাটিও খহি যায় মাটিবোৰ ভূমিস্খলন হয় মাটি খহি খহি গৈ থাকে য'ত গছ নাথাকে গছ গছনি ৰুলে গছ গছনি শিপাই মাটিখিনি ৰোধ হোৱা মানে খহি যোৱাটোত বাধা দিয়ে বুজি পাইছেনে সেইটো কাৰণে ভূমিকম্প কৰে যাতে মাটিৰ স্খলন নহয় তাৰ কাৰণে আমি গছ গছনি ৰুব লাগে আৰু মাটি হৈ যোৱাটো বন্ধ কৰিব লাগে বুজি পাইছে এতিয়া তোমালোকে ঘৰত গছ গছনি ৰুবা নে নাই সকলোৱে ঘৰত এজোপা এজোপা গছ পুলি ৰুম দেই এতিয়া স্কুলৰ পৰা গৈ পিছবেলা হ'বনে চবেই গছ পুলি ৰুৱা আমাৰ গ্ৰুপত ফটো দিবানে আমাৰ স্কুলৰ গ্ৰুপ আছে যে হোৱাটছএপ গ্ৰুপ সবে এটা এটা গছ পুলি ঘৰত ৰুই ফটো দিবা সকলো হ'বনে আমি গছ পুলি ৰুলে নহ'ব আকৌ যতনো ল'ব লাগিব আমি গছজোপা ৰুলো আৰু এৰি দিলে নহ'ব তাত পানী দিব লাগিব আমি হয়নে সাৰ বাৰু বেলেগে আমাক দিব নালাগে মাটিত থাকেই